Hello guys, আজি মানে আমি গৈ আছো এখন হেলিকপ্টাৰ চাবলৈ মানে সৰ্বানন্দ চাই আহিছে সৰ্বানন্দ দি আহিছে মিটিং এখন হ'লে তাকে ভাবিছোঁ হেলিকপ্টাৰখন দেখাওঁগৈ আপোনালোকক আৰু কি হয় নাজানো যদি হেলিকপ্টাৰ ওচৰলৈ যাব নিদিয়ে তেতিয়াহ'লে মিটিঙলৈ যাম মিটিঙত তেনেকুৱা কি হৈছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক চাই যাব ছাৰ এজনক সুধিলোঁ তাতে বোলো ছাৰজনক সোমাব দিব নি বোলে ছাৰে ক'লে নিদিওঁ যাব নিদিয়ে বোলে মই কৈছিলোঁ ভিডিঅ' এটা বনাওঁ যাব দিয়ক বুলি কি কৰিব যাব নিদিলে এইখনেই প্লেনখন আৰু অকণমান পিছত উৰাই মাৰিব এতিয়া চাওক কেনেকুৱা ওচৰৰ পৰা দেখাওঁ আৰু আহি পাই গ'লে মোৰ কাষতে আছে সেই হেলিকপ্টাৰ এইখন হেলিকপ্টাৰ কিন্তু তাত সোমাবলৈ নিদিয়ে মানে পূৰা চিকিউৰিটি আৰু মানে কেলৈ তাত মানে গৈ মেলি কিবা এটা খেলি মেলি কৰি দিব পাৰোঁতো মই সেইকাৰণে মোক যাব নিদিয়ে মানে আৰু খেলি মেলি কি মানে আৰু চবকে যাব নিদিয়ে অকল পুলিচ আছে তাৰপৰা আৰু মানে 2 নম্বৰ গাড়ী আছে মই সুধিছিলোঁ যাব দিব নি বুলি যাব নিদিওঁ বুলি ক'লে সেইকাৰণে নাযাওঁ মানে কেলৈনো এনেই যাওঁ আৰু গালিও পাৰিব পাৰে ঠিকনা নাই আপোনালোকক মই দেখাই দিছোঁ লোকৰ নহয় হেৰিয়ত এইটো কি কয় স্ক্ৰীণত কেনেকুৱা কি চাওক আজি অসমৰ মুখ্যমন্ত্ৰী আহিছেতো গাড়ী চাওক না কিমান দূৰৰ পৰা আহিছে বা এইপিনে লাইন পূৰা এয়া মানুহ গহপুৰ ধেমাজি জোনাই সেইবিলাক ঠাইৰ পৰা আহিছে মানুহ বাপৰে মিটিঙত ধেৰ মানুহ হৈছে দেই হেলিকপ্টাৰখনৰ ওচৰত গৈ বোলো একদম নমা ষ্টাইল এটাত হেৰি কি কয় নহয় চাউথ ইণ্ডিয়ান ষ্টাইল এটাত বোলো ফটো মাৰিম কিন্তু সোমাব নিদিলে নহয় পুলিচজনে কি কৰিব কিসমতি মানে এতিয়া মিটিঙতো সোমাবলৈ মন নোযোৱা হৈ থাকিলে মই যে হেলিকপ্টাৰখন ধুনীয়াকৈ দেখাম কিন্তু অৱস্থা বেয়া হৈ গ'ল আৰু মিটিঙতো এতিয়া নোসোমাওঁ এনেই সৰু সুৰা এটা ব্লগ বনালোঁ হেলিকপ্টাৰখন ওচৰৰ পৰা দেখাব নাপালোঁ চাই কেনেকুৱা পালে জনাব কিন্তু মানুহ বহুত হৈছে তামাম গাড়ী লাইন পাতি গৈছে পূৰা তেজপুৰৰ পৰাও আহিছে মানুহ তেজপুৰ এইটো গহপুৰ এনেকুৱা ঠাইৰ পৰা আহিছে আমি মিটিঙৰ পৰা ঘূৰি আহি থাকোঁতে হঠাৎ গম পালোঁ সৰ্বানন্দ সোণোৱাল ছাৰ যাবগৈ ওলাইছে বুলি তাৰপাছত হেলিকপ্টাৰ থকা ঠাইডোখৰলৈ আমি ঘূৰি আহিলোঁ আকৌ তাৰপাছত চালোঁ যে বহিলেহি আমি দেখিয়ে নাপালোঁ কিন্তু এতিয়া হেলিকপ্টাৰখন উৰা মাৰিব এতিয়া চাওঁচোন বাৰু কেনেকৈ আজি উৰা মাৰে একদম ওচৰৰ পৰা দেখিছোঁতো প্ৰথম সেইকাৰণে চাই মেলি ৰখিলোঁ আৰু